গাইজ সকলোকে মই চিমাই মোৰ ইউটিউব চেনেলৰ নেক্সট এইটো বহু দিনৰ ব্ৰেক লোৱাৰ পাছত আজি এইটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মানে মই গাইজ বহুত এলেহুৱা হৈ গৈছোঁ মানে এইবিলাক ক্ষেত্ৰত। তো মানে সেয়ে ভাবিলোঁ বহুত দিন ব্লগ বনোৱা নাই, বনাই দিওঁ এটামান বুলি। কিন্তু মানে ভাবিছিলোঁ যে ব্লগটো আজিয়ে বনাই কালি মই এডিট কৰি পেলাই দিম, কিন্তু এইটো নহ'লগৈ। মানে কয় নহয় ভাবা কথা নহয় সিদি, সেইটোৱে আৰু কি হ'ল মই মানে ভাবিছিলোঁ একচুৱেলি মানে মোৰ কণ্টেণ্ট একো নাই দিবৰ কাৰণে। তো মই ভাবিছিলোঁ যে হেৰি কৰিম, কি কয় এইটো ৰেচিপি এটা বনাম। তো ৰেচিপিটো মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কিন্তু সেইটো নহ'ল। অলৰেডি চব ডান, চব হৈছে। অফিচৰ পৰা অলপ জল্দি আহিলোঁ যে মই আজি এইটো ৰেচিপি বনাম, কিন্তু নহ'ল কিয় কাৰণে দোকানত বস্তুটো লৈও বস্তুটো এৰি থৈ আহিলোঁ। এতিয়া কালি দোকানীয়ে নক'লে হৈছে যে আপুনিতো বস্তুটো লৈ গৈছে। তো গাইছ সেইকাৰণে ভিডিঅ'টো যিহেতু আজি বনাম বুলি ভাবিছিলোঁ, সেইকাৰণে মই আজি ষ্টাৰ্ট কৰিছোঁ। আৰু নেক্সট মানে এইটো দুদিনৰ ভিডিঅ' হ'ব। আজি এইটো মই এতিয়া বহি আছোঁ এনেই, ভাবিছিলোঁ আজি মই ব্লগ বনাম, মানে ৰেচিপিটো বনাম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কিন্তু নহ'ল। আল্টিমেটলি কালিয়ে কৰিব লাগিব, আৰু কালিয়ে খোৱাটো থুচিব পাৰিম। মই মানে বহুত ইচ্ছা গৈ আছিল খাবৰ কাৰণে এই বস্তুটো। তো কালিয়ে ক'ম আৰু মই কি এইটো ৰেচিপিটো কি হ'ব নহ'ব এইটো কালিয়ে জনাম আপোনালোকক। আজি এনেই নৰ্মেল মানে এইখিনি আজিৰ পৰা, যিহেতু মই ভাবিছিলোঁ যে আজিৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰিম, মানে আজি মই ৰেচিপিটো বনাম, সেইকাৰণে মই ষ্টাৰ্ট কৰি দিছোঁ মানে। আৰু আমাৰ এইফালে মাই চিষ্টাৰ পঢ়ি আছে, খানা হেডফোন লগাই, আৰু মায়ে ভাত বনাই আছে। আৰু পাপা আজিকালি মোৰ পাপা মানে ক'ব নালাগে, আজিকালি খালি এনি টাইম মোবাইল চাই থাকে গাইছ, এনি টাইম ইনষ্টাগ্ৰাম ৰিলছ। এতিয়া আপোনালোক যদি মই পাপাক দেখাওঁ এই ইনষ্টাগ্ৰামৰ ৰিলছে চাই আছে তেখেতে। হেল্ল' ৰাইজ, কালিতো আধা মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ, তো আজি সম্পূৰ্ণ কৰা দিন আহি গ'ল। এইটো হ'ল বেবিকৰ্ণ। এতিয়া মই মোৰ ৰেচিপিটো কালি আপোনালোকক কৈছোঁ সেইটো ৰেচিপি বনাম। মানে দেৰি হৈ গ'ল, এতিয়া বৰষুণো দি আছে, আৰু মানে মই ফ্ৰেছ হওঁতে অলপমান টাইম লাগিলে। যিহেতু ভিডিঅ'টো বনাইছোঁৱে তেন্তে শ্বেয়াৰ কৰি দিওঁ আপোনালোকৰ লগতো, নে কি কয়। আৰু খাই পেলাই কেনেকুৱা লাগে অডিয়েঞ্চে ক'ব, মানে মাহঁতে। তো আহক ষ্টাৰ্ট কৰোঁ মোৰ ভিডিঅ'টো। ৰাইজ কালি এইটো কাৰণে মোৰ ৰেচিপিটো কমপ্লিট নহ'লে আৰু বনাব নোৱাৰিলোঁ। আজি এইটো ফাইনেলি পাপাই লৈ আহিছে, মানে কালি এৰি থৈ আহিছিলোঁ মোৰ দোকানত, এইটোৱে এৰি থৈ আহিছিলোঁ। তো আজি মই এতিয়া ষ্টাৰ্ট কৰিম, আপোনালোকে চাই থাকক শেষলৈ মোৰ ভিডিঅ'টো। তো আমাৰ পাঁচটা মানুহতে এইখিনি লাগিবই, আৰু দাদা খাই যিহেতু ভাল পায়। আজি কিন্তু মই ফাৰ্ষ্ট বনাই আছোঁ দেই, কেনেকুৱা লাগে মই নাজানো, কাৰণ মই বিশেষ ইমান বনাব নাজানো। মাংস কিন্তু ভাল বনাওঁ। এইখিনি হ'ল, মই এইটো কাটি ল'লোঁ এনেকৈ। এতিয়া এইখিনি মানে বইল কৰিব লাগিব। এইখিনি এতিয়া পানীৰ লগত দিছোঁ, এইটো মানে মই বইল কৰিম অলপমান জাষ্ট। তাৰ লগত দিম মই কেপচিকাম, পিঁয়াজ, আদা, নহৰু, এইখিনি। চবতছে কি টান কাম গাইছ এইটো। এইবিলাক মোৰ হৈ গ'ল। এতিয়া মই এইটো অনিয়নটো কাটিব আছে, কাটি পেলাই দেখুৱাইছোঁ আপোনালোকক চেনেল। আৰু मेरा तो आंखों से पानी निकल रहा है गाइस बहुत।
অফিচৰ পৰা আহি পাই এতিয়া বহুত ভাগৰ লাগিছে কালি চাফ কৰিছিলোঁ ভিডিঅ' বনাম বুলি কিন্তু কালি तो নহ'ল ভিডিঅ' বনোৱা लेट्स स्टार्ट माय रेसिपी अभी हम लोग रेसिपी में फोकस करते हैं ठीक है हम हिंदी में भी बीच बीच में बोल देता है क्योंकि हमको हिंदी ज़्यादा अच्छे से नहीं आता है अभी साउथ राइस अपना लोग क्या वीडियो तो कंटिन्यू কৰিব টাইম মানে বেছি টাইম নাই আৰু মানে মোৰ বিৰাট ভোক লাগিছে মই চাহে খোৱা নাই এতিয়ালৈকে পানী গিলাচো খোৱা নাই গেছ আৰু জানেনে এনেকৈ ভিডিঅ'ত থৈ থাকিলে নহ'ব মোৰ কেমেৰা কৰি দেখাব লাগিব মোৰ ফেচ দেখাই দিলে নহ'ব এতিয়া মই আপোনালোকক মোৰ ৰেচিপি দেখাম ঠিক আছে মই দেখাই দিছোঁ এনেকৈ এতিয়া মই দিম ইয়াতে ৰিফাইন অইল আৰু গেছ ৰাখিছে আমাৰ গেছটো বেয়া হৈছে সেইকাৰণে এইটো বেলেগ গেছ লগোৱা গৈছে এতিয়া মই দিম ইয়াতে অইল ঠিক আছে ইমান অইল খাওঁতে খাওঁতে বেমাৰে হৈ গৈছে এদিন চলি যাব আৰু মই এইটো দেখিছেনে এইটো ইয়াতে দিব লাগিব নিমখ ফ্লাৱাৰ আৰু ময়দা জাষ্ট মোৰ ময়দা নাই সেইকাৰণে মই দিম অকণমান আটাৰ গুড়ি ইয়াতে থৈ দিছোঁ মানে কেমেৰা দি এইটো দেখা পোৱা নাযায় এনেকৈ ধৰি থাকিলে আকৌ মই দিব নোৱাৰিম মোৰ সহায় এটা লাগি আছে মই ইয়াতে নিমখ দিছোঁ Bismillah, limau, flour, kalau kau mau cari boleh juga. Yang mau kau tahu di sana, kalau mau itu mana mau atas, mau itu mana, tu itu mau itu atas kalau ada kue, tu rasa. খাব পাৰে মই নাখাব এয়া মোৰ ভাজি হৈ গ'ল দেখিছেনে মই নাইপলছখিনি গলাই চালিয়ে লগাইছিলোঁ ¡Ay, no! ¡Esta gana! Vale. Itu ya, di sini. Nah, ada lima betul. Nah, itu ya, itu. Sao? Mọi akhir. Ini listrik mana boleh jadi koyulan. Jadi aku nanti koyulan itu ikan lemon. Ikan itu tadi. Onion,
যিটো কাটোতে মোৰ বিৰাট বেছি কষ্টৰ সন্মুখীন কৰিব লগা হৈছে আৰু আপোনালোক অকণমান বনাব পাৰিম কাৰণ বেছি নাখালে একদম বেয়া কথা সেইটো মই বেছি বস্তুৱে হ'ব বনাব গাইছোঁ বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হয় কাৰণ মোক ধৰি দিয়া মানুহ নাই মানে মোৰ ষ্টেণ্ডাৰ্ডো মানে ঠিক নহয় মানে এটা কিনিব লাগিব নাজানো মানে কি লাগিব এবিট কেপচিকাম ইমান দেখিবলৈতো ভালেই দেখিছে খাবলৈ জানো চিলি কৰ্ণটো ময়ো বনাব লাগে চিলি পানী বনাইছোঁ ন গেছ পানীৰ দ্বাৰা কৰ্ণটো এড কৰি দিলোঁ অঁ তুমি কৰিব লাগে এইখিনি ভাজি মছলা দিয়া সৰহ কৰি দিয়া খাবলৈ পোৱা নাছিলোঁ খোৱা লাগিলে খাই পাত খাব লাগে এতিয়া মই এইবিলাক শেষ কৰি নিছোঁ এইটো হ'ল ক্ৰিস্পি চিলি বেবিকৰ্ণ হৈ গ'ল ৰেডি এতিয়া বাছ খাব বাকী এইটো মই লৈ যাই আছোঁ টেষ্ট কৰাবৰ কাৰণে गाइस सब टीवी से हेलो पापा जी ये देखो हम क्या बनाया क्या खा के देखो होल पापा टीवी से दिया मैं खाई बनाया खाब दिसो खाब लागे क्वेश्चन बेसी देखिसे ने केनेকুৱা কৰিছে गाइस पेट फुल